হালেলুয়া প্ৰেছ তালত আপোনালোকক সবকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মই আজি আপোনালোকক দেখাবলৈ আহিলো মোৰ গাঁৱত মানে নৱালি গাঁও এটো মোৰ গাঁৱৰ মানে ঘৰটো দেখাবৰ কাৰণে। সো আমি ঘৰত নাই, কোনেও নাথাকে ঘৰত। সো আমি সবাই টাউনতে থাকে। আমি আহিলুগে হাজবেণ্ড ওয়াইফ দুটা আৰু এতিয়া গাঁৱৰ আহি বৰ্তমান পালুগে ঘৰত। এতিয়া ঘৰ কেনেকা হৈ আছে আপোনালোকক দেখাম। আমাৰ ঘৰটো কেনেকা জংগলী, সো আপোনালোকে চাই থাকিব। ঘৰটো ডাঙৰ ডাঙৰ হৈ আছে গা বনবিলাক। এতিয়া চাওকচোন ভিতৰত কেনেকা হৈ আছে আপোনালোকক দেখাম বলক। সো আপোনালোকে চাওক আমাৰ ঘৰ কেনেকা হৈ আছে, একদম জংগলী হৈ আছে। ইয়াত পুখুৰী মাছ মাৰিছে গাঁৱৰ মানুহবিলাকে। আমি গাঁৱৰ আহিলুগে। এটো আমাৰ ঘৰটো একদম জংগলী হৈ আছে, আপোনালোকক দেখাই আছো। সো আজি গাঁৱৰ আহি মানে বহুত ভাল পৰিৱেশ, ইমান ভাল পৰিৱেশ ভাল লাগিছে চাই গাঁৱত। কিন্তু এটা কথা দুখ লাগিছে মানে গাঁৱত সব এই গৰাক বানপানী মানে খাই পিনি গৰাখনে মানে গৰা কহাই একদম গাঁৱৰ ওচৰতে পাই গ'ল। গাঁৱৰ আধা গাঁৱৰ মানুহবিলাকে সব ক'ত আছে এতিয়া মানুহ বিচাৰি নাপায়গে। সব আমাৰ লেট্ৰিনটো কেনেকা হৈ আছে চাওক। এটা আমাৰ লেট্ৰিন আছিলে, ইয়াত সবে লেট্ৰিন কৰে আমাৰ ওচৰ চুবুৰীয়াৰ মানুহবিলাকে। আৰু ঘৰটো এনেকা বন এনেকা হৈ আছে আৰু মানুহ নথকা ঘৰত এনেকাই হ'ব আৰু কি এনেকা হৈ আছে। পাকঘৰটো দেখাইছোঁ, পাকঘৰো কেনেকা হৈ আছে চাওক। আৰু এইটো ৰুম কেইটা আপোনালোকক দেখাবলৈ গৈছোঁ। ঘৰত কোনেও নাথাকে, সেইকাৰণে এনেকা হৈ আছে। আৰু এতিয়া কি কৰিম, এইটো আমাৰ ৰুমটো আপোনালোকক দেখাম। এনেকা হৈ আছে আমাৰ ৰুমটো চাওক। সো সেইটোৱে আৰু Mama, I don't. नामसिंह बनाइए, नामसिंह में बनाइए। बा सब हमको तो का बोला है। पसलांग दो की है? पसलांग दो की है? नामसी अंगोर माजक साखम पुतुबलेन को तो कांगे। पिंडी रमिंग नंगोरा के बुलुपा ओक्का सोती सोनाम। কানৰ নামপো আমাৰ মৰমৰ পুখুৰীটো আছিলে। ইয়াত এতিয়া কোনেও মাছ ইয়াৰ পৰা লোৱা নাই, সেইটো পানীটো দ আছে বুলি কৈছে আহিব নোৱাৰাৰ কাৰণে। আৰু এইটো পুখুৰীৰ পৰা মাছ লৈছে পুৰা মানুহবিলাকে ধৰিছে খাইছে আছে। আৰু এয়া আমাৰ চোতালখন এনেকা আছে চোতাল। এইটো পুখুৰী আছে, ইয়াত ধান ৰুইছে খুৰীহঁতে। এই চাওক আমাৰ মায়েতো কোমোৰা ৰুই থৈছিলে, কোমোৰা গছ চাওক এতিয়ালৈকে মৰা নাই, ডাঙৰ ডাঙৰ হৈ গ'ল। এইটো ঢালটো চাওক এতিয়ালৈকে মৰা নাই, জীয়াই আছে। আমি ভাবিছিলোঁ মৰি গ'ল বুলি, ওপৰত আছে গুটি আছে নে নাই